আলু চাটনি বনাবলৈ প্ৰথমে মই কেৰাহীটোত অকণমান তেল ঢালি দিছোঁ তাৰপিছত মই 1 টেবুলস্পুন ঘি ঢালি দিম ঘিখিনি ভালকৈ গলি ল'ব দিব তাৰপিছত মই বইল কৰা আলুখিনি ঢালি দিম আলুখিনি মই 3-4 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ল'ম এতিয়া মই ইয়াত চাটনি ঢালিম আপোনালোকৰ ওচৰত যি চাটনি আছে সেইটোৱে ঢালিব পাৰে একো মেণ্ডেটৰি নহয় যে মই যোনটো ঢালিছোঁ সেইটোৱে ঢালিব লাগিব সো প্ৰথমতে মই এতিয়া সেজৱান চাটনি ঢালি দিম 2 টেবুলস্পুন হেতাহে মিক্স কৰি দিব আৰু এইখিনি আমি 1 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ল'ম এইখিনি আমাৰ ফ্ৰাই হৈ গৈছে এতিয়া মই কোকোনাট চাটনি ঢালি দিম 1 টেবুলস্পুন এইখিনিও আমি মিডিয়াম ফ্লেমত 1 মিনিটৰ কাৰণে ফ্ৰাই কৰি ল'ম এইখিনিও আমাৰ ভালকৈ ফ্ৰাই কৰা হৈ গৈছে তাৰপিছত মই 1 টেবুলস্পুন অফ তেতেলী চাটনি ঢালি দিম ভালকৈ মিক্স কৰি দিব এইখিনিও আমি 1 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ল'ম লাষ্টত মই অকণমান নিমখ ঢালি দিছোঁ মনত থ'ব যে আমাৰ যোনখিনি চাটনি দিছোঁ সেইখিনি নিমখ অলৰেডি আছে সেইকাৰণে নিমখ কমকৈ ইউজ কৰিব হেতাহে মই এইখিনি মিলাই দিছোঁ এণ্ড এইটো আমাৰ আলু চাটনিটো ৰেডি হৈ গ'ল